নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো পঞ্চম শ্ৰেণীৰ 6 নম্বৰ পাঠ জোনাকৰ জেউতি। তাৰ পাছত পাঠটো দি দিছো প্ৰথমে ধুনীয়াকৈ। এই পাঠটোত মুকুট নামৰ ল'ৰাজনে নিয়ৰ বেজবৰুৱাক চিঠি লিখিছে। এই পাঠটোৰ প্ৰশ্ন উত্তৰ পঢ়ি দিছো একেবাৰে। পাঠভিত্তিক ক্ৰিয়া দিয়া প্ৰশ্ন উত্তৰসমূহ মই কৰি দিছো। কৰ পৰা জলৈকে প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নত আছে জোনাকৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। এই পাঠটোত জোনাকৰ জেউতি পাঠটোত মুকুটে নিয়ৰক চিঠি লিখিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন চিঠিখনত লিখা ভাল খবৰটো কি। চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটহঁতৰ গাঁৱত এটা পুথিভঁৰাল স্থাপিত হৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্ন পুথিভঁৰালটোৰ নাম কি ৰখা হৈছে। পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছে। ঘ নম্বৰ প্ৰশ্ন পুথিভঁৰালীজনৰ নাম কি। ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত দাদা। ঙ প্ৰশ্ন পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। পুথিভঁৰালটো শ্ৰীযুত মাণিক চন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল। পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। শ্ৰীযুত কমল বৰুৱাই পুথিভঁৰাললৈ 10খন কিতাপ দান কৰিছিল। দ্বিতীয় প্ৰশ্ন মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। কিতাপৰ নাম হৈছে বিজ্ঞানৰ সৰু সৰু কথা। জ নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি। প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটোত থকা বিশ্ববিদ্যালয়খনৰ নাম হৈছে নালন্দা বিশ্ববিদ্যালয়। এই পাঠটোত প্ৰশ্ন বুলি ক'লে ইমানেই আছে বিশেষকে আৰু লগতে আছে একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। প্ৰশ্নসমূহৰ উত্তৰ মই লিখি দিছো, আপোনালোকে জুম কৰি চাই ল'ব পাৰে। লগতে আখৰ বেয়া মই আগতেও কৈছো এতিয়াও ক'ম। মই চেষ্টা কৰি আছো ভাল কৰিবলৈ, লিখি আছো। পাঠত প্ৰশ্ন আছে যে পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণসহ দেখুওৱাৰ দৰে লিখা। এটা একবচনত দিয়া আছে মোৰ, বহুবচনত দিয়া আছে আমাৰ। একবচন মানে এটা, এজন, এটা বস্তু। তাৰপিছত বহুবচন মানে বহুত, এটাতকৈ বেছি। ইয়াত একবচনত হ'ব মই, বহুবচনত হ'ব আমি, একবচনত হ'ব তুমি, বহুবচনত হ'ব তোমালোক। তেনেকৈ লিখিব লাগিব। তাৰপিছত ইয়াৰ পাঠত দিয়া আছে জানুৱাহাট পুথিভঁৰাল বা গ্ৰন্থালয় গ্ৰন্থাগাৰ আৰু নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে। পুথিভঁৰাল বা গ্ৰন্থাগাৰ আৰু নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে জানুৱাহাট দিয়া আছে। মই এইখিনি ভিডিঅ'ত দি দিছোঁ, কেতিয়াবা কিছুমান ক্ষেত্ৰত প্ৰয়োজন হ'ব পাৰে। ধুনীয়াকৈ লিখা আছে, এইখিনি পঢ়িলে বহুতখিনি নজনা কথা জানিব পাৰি। শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।